Hello guys, welcome back to my YouTube channel Assamese Vlogs. সকলোকে অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া গৈ আছো সুবনশী দলঙৰ তললৈ আপোনালোকক সুবনশী দলং দেখুৱাই আছো ভিডিঅ'টো চাই থাকক কুহিয়াৰক এক গ্লাস খাই লৈ ৰ'ব Hello guys, এতিয়া আহি পাই গলো এই সুবনশী নদীৰ ইফালে আছে সুবনশী নদী আৰু দলঙৰ ওচৰত আছে ইফালে আছে গাড়ী দলং আৰু ইফালে আছে ট্ৰেইনৰ দলং আমি মাজত আছো এতিয়া আপোনালোক পানী বহুত বেছি হৈ গ'ল ওপৰত তললে গৈ আছো চাই থাকক Guys, এতিয়া আহি তল পাই গলো এইফালে আছে এখন আছে গাড়ী দলং আৰু এইফালে এখন আছে ট্ৰেইনৰ দলং এতিয়া আমি প্ৰথমতে গৈ আছো ট্ৰেইনৰ দলঙৰ তলত Guys, এতিয়া আহি পাই গলো ট্ৰেইনৰ দলং এইখন আছে ট্ৰেইনৰ দলং ইনে অকমান আহিছো এইফালে এৰি গৈ আছে এইফালে মই আৰু জানো যাব পাওঁ এইখন আছে ট্ৰেইনৰ দলং আৰু খুইখন আছে গাড়ী দলং পানী হৈ গ'ল মানে আগতে কেৰিমানা আগত ইমান পানী নাছিলে এতিয়া পানী হৈ গ'ল বহুত এতিয়াত ওচৰ যাব নাই এইখন দলঙত লগত পানী নাই কিন্তু হলো ডাম্পাৰ বিলাক চলি আছে এইফালৰ পৰা কুৱাৰী পৰা মাল আনি আছে এজহত তলটি আহিব পৰা নাই এইখন চাগৈ বিলাক ডাম্পাৰ আহি আছে আহি আছো ট্ৰেইনৰ দলঙৰ পৰা আহি আছো এতিয়া গাড়ী দলঙলৈ গৈ আছো গাইস এতিয়া নামি আহিছো হেল্ল গাইস ওইবাৰ ধৰিছিলো মই ভিতৰত অকমান যদি উল্টা পুল্টা হয় একেবাৰে গৈ পানীত পৰিম দিয়া এয়া আছিলে ট্ৰেইনৰ দলং আৰু এতিয়া গৈ আছো গাড়ী দলঙলৈ গাড়ী দলঙত যিহে ভিৰ ভিডিঅ' বনাবলৈ বেয়া ট্ৰেইনৰ দলঙত ভাল ট্ৰেইন নাহে এতিয়া কিন্তু গাড়ী দলঙত পোৱা গোটেই একেৰাহে গাড়ীয়ে গৈ থাকে এইখন গাইছ এতিয়া তললৈ আহি গলো একেবাৰে নদী এয়া পানী অলপ এতিয়া শুকাই আছে আৰু এতিয়া বাৰিষা আহিব এতিয়া বাৰিষা বৰষুণ দিয়াৰ লগে লগে পানী খহ হৈ যাব এতিয়া আৰু ইয়াতকৈ পানী কম হৈছিলে এই জোখলৈকে আছিলে পানী এইকেইদিন একেৰাহে বৰষুণ দিয়া জহত একদম পানী ফুল হৈছে অলপ অলপ Kalau kuai ba sok il bang Guys, এতিয়া আহি পাই গলোহি গাড়ী দলঙৰ তল এইখন গাড়ী দলং মানে পিছল শিলৰ পৰা হেৰি কৰিব পৰা নাই উঠিব পৰা নাই এখন সামোচাখন পালো এতিয়া গাইজ এতিয়া আহি পাই গলোহি গাড়ী দলঙৰ সুবনশী গাড়ী দলঙৰ তল পাই গলোহি এইখন হৈছে গাড়ী দলং এয়া এইখন হৈছে ট্ৰেইনৰ দলং আৰু এইখন হৈছে গাড়ী দলং কিমান ওখ চব পলে যায় ইটো পাৰ যাবলৈ ইফালে কি জ্বলি আছে পুৰা ধোঁৱা ওলাই আছে
ওপৰলৈ গৈ আছোঁ এতিয়া গাড়ীত অলপ গাইছ এতিয়া এই ঘৰলৈ যাবলৈ ওলালোঁ গাইছ এতিয়া ঘৰলৈ আহি আছোঁ দাদাৰ গাড়ীত আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো কেতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব